লাগি আছে এয়া এই আৰু মানে অগুৰি পৰা কঁঠাল চঠাল লৈছোঁ ডিগিত আছে আপোনালোকক দেখাম বাৰু মই বহুত কিবা আনিছে সেই বস্তু সিফালে বহুত খুলিছে সেইফালে ৰাস্তা কালি আছে একদম হা এই আৰু বস্তি So guys, good morning. বৰ্তমান মই তুমি উঠি কেনে চাহ তাহ খাই ৰেডি আৰু আজি দিনটো কেনে যায় কেনে নাযায় চাওঁ আজি ৰবিবাৰ আজি হ'ল ডে মোৰ 13 নম্বৰ দিন আজি ডেইলি ব্লগৰ তো মানে পুৰণ ঘৰটো যাব লগা আছে উগুৰি সেইদিনাখন আজি ৰাতি দেখাইছিলোঁ আপোনালোকক আধাই দেখাইছোঁ মই কৈছিলোঁ নে বেলেগ নে ভালকৈ দেখাম আজি চাওঁ দেখাই দিব পাৰোঁ কাৰণ মোৰ তাতে পুৰণ ঘৰটো যিহেতু মোৰে ঘৰ মানে তাতে কঁঠাল আছে কঁঠাল লাগে বহুত দিনৰ কঁঠাল আছে দেখুৱাম মই আপোনালোকক চ' কঁঠাল হৈছে বোলে খাবা মোক কল কৰি দিছে কঁঠাল আনিব লাগে দুই যাম দুকে মাতিছি এই পিছফালে ঘৰ তাৰ এই পিছফালে এইটো বিল্ডিং দাদা তাৰে পিছফালে আৰু তাৰে পিছফালতটোহে তাৰ ঘৰ গাড়ী চাড়ী ৰেডি কৰি ৰাখিছোঁ এয়া চ' যাম সেইটো মই যাম গাড়ী কঁঠাল আনিম তাত তিনিটা এনেকৈ 6টামান কঁঠাল লৈ আহিম বিন্দাছ বঢ়িয়াকৈ আনাৰ কোন চজি এইগিলা মানে গৰম দিন না এইগিলা খাই থাকিব লাগে ত' খাই থাকোঁ ত' আপোনালোক মই লগ কৰি আছোঁ যাৱাৰ সময়খিনিত ত' আজি যদি ক'ৰবাত যাওঁ গধূলি এইকেইদিনটো গৰেশ্বৰ যোৱাই নাই আপোনালোক গমেই পাইছে বা ময়ো ব্যস্ত বা ইনামলো নাই সেনেকুৱা ব্যস্ততাৰ কাৰণে গৈছে মই ব্যস্ত মানে কি মই একদিন নে দুদিনহে ব্যস্ত আছিলোঁ বাকী ইনামলৈ কাম আছে ব্যস্ত মোক এতিয়া চাই থাকক দেখুৱাই চাওক চাইডৰ পৰা আজি যিহেতু ঠাণ্ডা আজি বেছি কাম থাকে না মানুহবিলাকৰ ত' চাই থাকিবলৈ বাই বাই দিয়া তো গাইছ আমি যাই আছোঁ এতিয়া খালত গা ধুবা দিছান আৰু মই ইয়া একদম প্ৰফিট কোনটোত ধুবি খাল বহুত আছে গাইছে তই কোনটোত ধোৱা যায় এইটোৰ পাওঁ নেকি ফাৰ্ষ্ট ইটোৰ পাওঁ ভাল বয়স মই যাই আছোঁ মোবাইলে নাযায় যে পানীত দুদিন খুচি নাই হাতৰ পৰা খোল কিনে গ'ল আৰু বাছ হৈ দিম মই এই সেয়া এবাগে আমাৰ আছে চলি গা ধুই একদম কোৱালিটি গম নাপাওঁ কাৰণ যিহেতু পানীত আছোঁ তো মই এতিয়া অলপ ইনজয় কৰোঁ বাকী যোৱাৰ টাইমত মই আপোনালোকক দেখাইছোঁ কাৰ এটা পাৰ্কিং কৰি থৈছোঁ মই এখন মোৰখান আৰু এখন দাদাৰ খান একে চেম আপোনালোকে জানে চ' মই এতিয়া অলপ ইনজয় কৰি লওঁ তাৰপিছত আপোনালোকক অলপ বস্তু কি গাইছ চাই থাকিব বাই বাই এতিয়া ত' গাইছ এইটো হ'ল গেলা হ'ল বাৰু ভাই গাড়ী বচাচোন গাড়ীখন অকণমান ধুৱাব লগা হৈছে একচুৱেলি চ' সেইটো খালত যাওঁ নেকি যাবি নে কি কৰিবি চাওঁ যাইছোঁ গাইছ চাই আহোঁ সেইটো একবাৰ কেনেকুৱা লাগে ভাল লাগে নো গাইছ এইলে এটা এক্টিভিটি এইকাৰণে গাঁৱত ভাল লাগে গৰম দিন এতিয়া খালত ডুবাই গা ধুই থাক তাৰপিছত টাউনত ঘৰ সিহঁতে কি কৰিবি চুইমিং পুল কিনি আন সেই ডাঙৰ চুইমিং পুল থাকে না গোল হওক দীঘলে হওক আপোনালোকে সেইখিনি সেইকাৰণে তাৰপিছত মোৰ ফেচটো ভালকৈ নুঠিব পাৰে বিকজ সূৰ্য সেইটো চাইডে আছে আৰু মই এনেকৈ লৈ আছোঁ চ' এইবিলাক আমাৰ গাছে বহুত কিবা কানি আছে কঁঠালো ল'লোঁ আমি মই গাড়ী লৈ আছোঁ চ' আপোনালোক দেখাব পাহৰি গৈছোঁ মানে মই চাহ এইবিলাক গাঁৱৰ কি গাইছে এই আৰু গাঁৱৰ মজা এই গাঁৱৰ সৌন্দৰ্য হা এইটো হ'ল গাইছ বেছি দ এইটো কেতিয়া খান্দিছিলে সকলোদিনা খান্দিছিল নেকি অঁ আৰু এইটো হ'ল আমাৰ শুক্লাইৰ পানী আহে ডাইৰেক্ট শুক্লাই পাৰ্ক যি আছে আপোনালোকে জানে যাই থাকোঁ যে শুক্লাইৰ পানী এইটো মেইন ডুঙা আহি এফালে চুইচ গেট এইটো চুইচ গেট তাতে আছে সেইফালে কাটি আহিছে যোনটো সেইফালে খুৰাবাৰী পৰা সেইফালে যায় আৰু পানীটো দ কিমান কম চাইডে যাওঁগে ৰিক্স ল'ব নোৱাৰি এইগিলা কাৰণ গাঁৱৰ এইগিলা পুখুৰীবিলাকত অলপ বেয়া এক্টিভিটি থাকে গাইছ মানে কেনেকৈ বুজাম আপোনালোকক দিগদাৰ আৰু দুপৰীয়া সময় অলপ প্ৰব্লেম যাই যাওকচোন কেমন দ আছে যাই থাক অ' খানি ঠাণ্ডাখিনি সেইটো যাবই নোৱাৰা নে কি গাইছ মই নুমি চাওক তো এইটো খালত দুমাহে মই ভিডিঅ' কৰি নাথাকোঁ তো মই ডাইৰেক্ট নুমি যাম আৰু এন নিচিনাকৈ বাকী একো বেলেগ নাই চ' কি বুলি কয় দ আছে না মোবাইল চোবাইল মোৰ অলপ লগত দিগদাৰ হৈ যাব তো আপোনালোকে চাই থাকক নেক্সট মই এতিয়া নাথাকোঁ ঘৰত যাম তো এইটো মোৰ পুৰণ ঘৰটো মই সিদিনা ৰাতি দেখাইছিলোঁ চ' গোটেই দেখুওৱা নহ'ল চ' মই গা চা ধুই অলপ বস্তুটো এনে দেখুৱাই আছোঁ আপোনালোক তো চাই থাকিব বৰ্তমান মই আৰু একবাৰ নুমি আহোঁ দে গাইছ
বাই বাই, চাই থাকক একদম এনজয় কৰক আপোনালোকেও। আৰু আপোনালোকে এনেকৈ ক'ৰবাত যদি কাৰোবাৰ গাঁৱত ঘৰ আছে পুৰাণ ঘৰ হওক বা কিবা হওক, চবেই যাব গৰম দিনকেইদিন এনেকৈ একদম দেশী চুইমিং পুল পুখুৰী এনেকৈ গা ধুব, চব বিন্দাছ আৰু নে কি কয় তেনেহ'লে মই অলপ এনজয় কৰিলোঁ। বাই বাই। ফাইনেলি পুখুৰীত গা ধোৱা সমাপ্ত। এতিয়া অলপমান চাফা পানীত ফিল্টাৰৰ পানীত ঘৰত গা ধুব লাগে। ঘৰ মানে এইটো মোৰ পুৰাণ ঘৰ দিছোঁ এইটো, তাতে গা ধুব লাগে একে কথা। মানে এইবিলাক পানী লেতেৰা না, ইয়াতে গা ধুব লাগে গাইছ এই পানীত। ইচ কিয় চাফা নহয় বে। চ' মই এতিয়া গা চা ধুই লওঁ, চিধা ঘৰত যাম। চাই থাকিব আৰু বাকী ইভিনিং ক'ৰবাত যোৱা হ'ব পাৰে, প্লেনিং নাই তেনেকৈ, তথাপিও আৰু সেয়াই আৰু গাঁও কি পৰিৱেশ। গৰমত একদম আৰু এইগিলাত বহি থাক, মোবাইল চাই বহি থাক, পূৰা বতাহ দিয়ে আছে চাকচো। আৰু টাউনত তেনেকুৱা বতাহ নাপা। আমাৰ ইয়াত কি হ'ব আৰু ইয়াত কঠীয়া পাৰিছে এটা বাকৰা সেনেকৈ আৰু কি বঢ়িয়া জেগা। সেইগিলা আম গছ বহুত আছে, আম গছ কঁঠাল গছ বহুত আছে। ইয়াত এডাল বকুল আছিল একচুৱেলি, এডাল একবাৰ বহুত জোৰে বতাহ বৰষুণ ধুমুহা তেতিয়া ভাঙি গৈছে। এডাল আধা হৈছে কিন্তু বহুত ওখ আছিল বঢ়িয়া এখন চাং। গাড়ী দুখন এটা পাৰ্ক কৰি দিছোঁ। সেয়া দুখন একেলগে কি মজা। তো মই গা ধুই লওঁ নেকি। এইগিলা কঁঠাল ঘৰত লৈ যাব লাগিব, পাৰি ৰেডি কৰি ৰাখিছে দুটা এটা তিনিটা। এইগিলা কঁঠাল গছে এইটো হ'ল বস্তি একচুৱেলি। মই দেখি পাইছোঁ বস্তি মানে ডাঙৰ বস্তি আৰু সৰু বস্তি নহয়। এটা কঁঠালৰ গাছ অমুক মানে ফল মূল বহুত লাগতিয়াল বস্তু আছে। ৰবৰ টেঙা আছে বহুতকৈ খাবলগীয়া আছে। এইগিলা কঁঠাল পাৰাই আছে, এডাল কঁঠাল সেইডাল কঁঠাল বহুত কিবা আনিছে। সেই বস্তু সিফালে বহুত কিলিছে, সেইফালে ৰাস্তাত কালিছে একদম এই আৰু বস্তি। চ' তাতে এইগিলা কি বঢ়িয়া এটা নেচাৰা। গৰমত এচি খাই তাতে নেচাৰেল কি বিন্দাছ কি লাগে আৰু। মই গাটো দি লওঁ, গাটো দি বাকী নেক্সট ডেট গাড়ীত লগ কৰি আছোঁ। বাই বাই। তো গাইছ মানে চব কাম বন কৰি ওলোঁ, মই চলাই আছোঁ ইয়াত ড্ৰাইভিং। ই বহি আছে এয়া এই আৰু মানে গুৰিৰ পৰা কঁঠাল চঠাল লৈছোঁ, ডিগিত আছে আপোনালোকক দেখাম বাৰু। মই বৰ দিগদাৰ হয় এইগিলা গৰু চৰু গাইছ মানে দামৰি বিশেষকৈ আৰু বিন্দাছ কি বঢ়িয়া একদম নাজাৰা। গান শুনি আছিলোঁ অফ হৈ গ'ল কিয়, মই ইটো মোবাইল শুনি আছিলোঁ না। একদম নাজাৰা মজা আৰু মস্ত আছে। যাই আছোঁ জলদি চলাব নোৱাৰা না, বিন্দাছ আছে। ঘৰৰ পৰাই আপোনালোকক লগ কৰি আছোঁ, যদি ক'ৰবাত যাওঁ দেখুৱাম। তো চাই থাকিব গাইছ নে কি কয়। বাই বাই এতিয়া দেই। চ' গাইজ গুড নাইট। ক'তো নগ'লোঁ, বৰ্তমান ভাত চাত খাই ৰুমত আহিছোঁ, শুম আৰু কি বুলি কয়। ক'তো যোৱা নহ'ল। মই পুৰাণ ঘৰৰ পৰা আহি ঘৰতে থাকিলোঁ। ইনামুল নাহিল বা তাৰ কিবা কাম আছিল নেকি চাগে, মই কল কৰা নাছিলোঁ আজি। মোৰ ঘৰতে থাকিলোঁ, এনেকৈ ভাগৰ লাগিছে দিনতেই সেইবিলাক কৈছোঁৱে না। খালত গা ধুই পুখুৰীত সাঁতুৰি মানে এনেকুৱা ভাগৰ লাগিছে। বহুত দিনৰ মূৰত গা ধুইছোঁ, সদায় ধুই নাথাকোঁ এনেকৈ। গা ধুওঁতে ভাগৰ লাগিল, পানী চানী বহুত দানা সাঁতুৰি থাকিলোঁ বহুত। আৰু এইফালে কঁঠাল পাৰিলোঁ, গাছত উঠিলোঁ, বহুত কিবা কানি কৰিলোঁ। সেইকাৰণে মোৰ মানে আজি ভাগৰ লাগিল, তো ক'তো নগ'লোঁ। তো ভিডিঅ' আজি এখানিতে সামৰিলোঁ। তো নেক্সট কালি লগ কৰি আছোঁ। কালি চাব, কালি হ'ল মনডে', মোৰ টিউজডে এক্সাম আছে মানে পৰহি। তো পৰহি দেখুৱাম। তো নেক্সট কালি আহিছোঁ, তো চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব দে গাইছ। অ'কে বাই বাই, এতিয়া কালি লগ কৰি আছোঁ, টাটা।